আমি এতিয়া প্ৰথম পেজতে আমি যিখিনি আমাৰ বেটেলিয়ন আছে সেইখিনি আমি প্ৰথমতে আমি সেইখিনি আৰম্ভ কৰিছোঁ আৰু কেবিনেটত আমি অতি শীঘ্ৰে ৰিপৰ্টটো আমি দাখিল কৰিম। বেটেলিয়ন কিমান হ'ব এতিয়া সিদিনাখন কিবা মই 6,000 নহয় বেছি মই আপোনাৰ এতিয়া মই সঠিকভাৱে মই ক'ব পৰা নাই কাৰণ মানে গোটেইখিনি প্ৰক্ৰিয়াটো মানে ফাইনেল পৰ্যায়ত আছে সেইটো হ'লে মই আপোনাক পাম। তাৎক্ষণিকভাৱে গোটেইকেইটা ডিপাৰ্টমেণ্টত কিমান এতিয়া সদ্যহতে হোৱা আমাৰ গোটেই ডিপাৰ্টমেণ্টবিলাকে আমি গোটেই হিচাপটো আমি 1 লাখে ধৰিছোঁ গোটেই ডিপাৰ্টমেণ্টবিলাকে মোক জমা দিছে কিন্তু আমি গোটেইখিনি চাই আছোঁ অতি সোনকালে আমি সেইখিনি চালি যাই কেবিনেটত মই দিম আৰু কেবিনেট আমি প্লেচ কৰাৰ পিছতে ইয়াৰ মানে হেৰিখিনি কামখিনি আৰম্ভ হ'ব। কিমান মাহ লাগিব বা কেনেকুৱা ধৰণৰ সেইটো আমি প্ৰচেছটো চলি আছে প্ৰচেছটো আমি কৰিয়ে আছোঁ বাজেটখন আমি বাজেটত আমি মানে বিভিন্ন বিভাগৰ পদবিলাক দিছোঁ তাত কিছু সালসলনি হ'ব হয়তো কিছুমান বিভাগৰ পৰা প্লাছ মাইনাছ হ'ব পাৰে যেনে কিন্তু হেৰিটো হিচাপটো 1 লাখৰ ভিতৰত থাকিব। এতিয়ালৈকে তেওঁলোকে 500-600 ভিতৰত আছে আৰু ছ'চিয়েল ৱেলফেয়াৰ 500-600 পোষ্ট আছে আৰু বেটেলিয়নো প্ৰায় 15,000 ওপৰত আছে 15,000 ওপৰত। বাইদেউ দিব্যাংগসকলৰ স্পেচিয়েল ড্ৰাইভ এটা চলি আছিল নিযুক্তি ফ'ৰ্থ গ্ৰেডৰ পষ্টখিনি বন্ধ হৈ আছিল মই ইতিমধ্যে চাহক চাব লৈছোঁ মোক তেখেতসকলৰ যিটো সংগঠন তেওঁলোকলৈ আহিছিলে আমি কথা পাতিছোঁ তেখেতসকলে কৈছোঁ যিখিনি বেকলগৰ কেনেকুৱা ধৰণৰ ষ্টেটাছটো আছে গোটেইখিনি কথা তেওঁ চালি জাৰি চাই পেলাই মোক দিবলৈ কৈছোঁ ৰিপৰ্ট এটা। তেওঁলোকৰ ৰিটাৰ্ণ আৰু অৰেল এক্সামো হৈছে ফ'ৰ্থ গ্ৰেডৰখিনি থাৰ্ড গ্ৰেডলৈ কমিলাইনি ব্ৰহ্মই তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ দিছিলে ফ'ৰ্থ গ্ৰেডলৈ আজিলৈ হোৱা নাই নাই মই এটা ৰিপৰ্ট দিবলৈ কৈছোঁ মই সেইদিনাখন আমি কেইদিনমান এসপ্তাহমান আগত তেওঁলোকে মোৰ ওচৰলৈ আহিছিলে গোটেই সংগঠনটো যিহেতু মই গোটেইখিনি কথা মই ৰিপৰ্ট আকাৰে মোৰ নলেজত নাই সেইকাৰণে মই তেওঁলোকৰ লগত সংগঠনৰ লগত বহি পেলাই গোটেই কথাখিনি এটা প্ৰপাৰ ৰিপৰ্টটো মোক দিবলৈ কৈছোঁ। ফৰেষ্ট আৰু এক্সাইজৰ যোৱাবাৰ এডভাৰটাইজ ওলাইছিলে কিন্তু এক্সাম নহ'লে এইবাৰ তাৰেও ইকুইপমেণ্ট দিব নেকি? চাওক মই তেনেকৈ কথাখিনি আপোনাক ক'ব নোৱাৰিম মোৰ দায়িত্ব হৈছে যে মই গোটেই আমি আচলতে গোটেই বিভাগবিলাকক আমি নিৰ্দেশনা দিছোঁ কিছুমান গাইডলাইনছ আমি ছেট কৰি দিছোঁ সেই গাইডলাইনছ মানে তেওঁলোকে আগত ইণ্টাৰভিউ কৰিছে বা ভৱিষ্যতে কি ধৰণে পূৰণ কৰিব গোটেইখিনি মিলি পেলাই মোৰ কথাটো হ'ল যে আমি 1 লাখ আমি নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইনক্লুচিভ অফ অল আগতে তেওঁলোকে এইবাৰ কৰা নাই বা ভৱিষ্যতে কেনেদৰে কৰিব কেনেকৈ পদ পূৰণ কৰিব আমি সেই হিচাপে তেওঁলোকক আমি দিবলৈ কৈছোঁ আৰু তেওঁলোকে আমাক প্ৰায়ৰিটি কৰি তেওঁলোকক দিবলৈ কৈছোঁ কাৰণ প্ৰায়ৰিটি কিছুমান আছে যেনেকৈ এতিয়া নতুন আমি ইঞ্জিনিয়াৰিং কলেজ এখন খুলিছোঁ এতিয়া নতুন এখন বিশ্ববিদ্যালয় খুলিম বা আমাৰ মেডিকেল কলেজ হ'ব সেইবিলাকো থাকিব চাব ডিভিজনবিলাক আমি কৰিছোঁ জিলাবিলাক ঘোষণা কৰিছোঁ সেইবিলাকো ইয়াৰ ওপৰত প্ৰায়ৰিটি চেক্টৰ হৈ আছে। আমাৰ আচলতে দুটা উদ্দেশ্য এটা হৈছে যে এফালে নিযুক্তি হ'ব আনফালে প্ৰশাসনটোক অধিক গতিশীল কৰা গতিকে এনেকুৱা কিছুমান আমি